নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকক এটা বস্তু দেখাম। সেইটো হৈছে আমি যিহেতু শ্বৰ্ট হাইট, মানে মই যিহেতু শ্বৰ্ট হাইট, আমি বুলি এইকাৰণে কৈছোঁ যিখিনি মানুহ শ্বৰ্ট হাইটৰ হয় সিহঁতক একেলগে মই লগ লৈ লৈছোঁ। আৰু তো শ্বৰ্ট হাইটৰ মানুহবিলাকৰ অনলাইনত বস্তু দিয়াৰ পাছত নেক্সট যোনটো কণ্ডিশ্যন সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বলক পেকেটটো মই আনবক্সিং কৰোঁ। কালাৰটো মই মেৰুন দিছিলোঁ, চাওঁ চেম কালাৰ আহিছেনে নাই, মোক কেনেকুৱা লাগে এইটো চাওঁ। এতিয়া পেকেটটো ধুনীয়াকৈ মই খুলি ল'ম, খুলি লৈ মই এইযোৰ পিন্ধি চাম। হয়, এয়া কালাৰটো মই যেনেকুৱা দিছোঁ, যেনেকুৱা ভাবিছিলোঁ এনেকুৱাই আহিছে যেন লাগিছে। মেৰুন কালাৰতে আহিছে। মেৰুন কালাৰটো মই আগতে এনেকুৱা পিন্ধা নাই বাৰু। চাওঁচোন কেনেকুৱা হয়, কি কথা। পেণ্টটো জোখতকৈ বেছিয়ে দীঘল, মানে মোৰ কাৰণে। মানে মই ক্ষীণৰ লগত, চাপৰৰ লগতে মই ক্ষীণো হয়, কিন্তু ইয়াতে যিটো বুকৰ এইখিনিত যিহেতু হেৰি আছে, লবৰ টাইপ আছে, তো এইটো চাগে গাটো ইমান চিলাব নালাগিব। দেখিছেনে, এক্সট্ৰা স্মলে দিছিলোঁ মই, তথাপিও ইমান লং আহে। কোম্পানীবিলাকক ক'ব লাগিব, এতিয়া মই এইটো পিন্ধি লওঁ দেই, কোম্পানীবিলাকক ক'ব লাগিব যে আমাৰ মানুহবিলাকৰ কাৰণে ভাবিব, মানে আমি শ্বৰ্ট হাইটৰ কাৰণে ভাবিব, অকণমান পেণ্টটো শ্বৰ্ট হ'লে বেছি ভাল হয়, কিন্তু লংবিলাকৰ কাৰণে ভাবিব লাগিব ন। এতিয়া মই কাপোৰযোৰ ধুনীয়াকৈ পিন্ধি ল'লোঁ। এতিয়া দেখিছে মোৰ প্ৰব্লেমটো, লং পেণ্টটো কমচে কম 1 জলেমান ডাঙৰ হ'ব নলবাৰীৰ ভাষাত। এইটো কাটিব লাগিবই। চাওঁচোন এতিয়া মই কাপোৰযোৰ ৰাখোঁ নে নাৰাখোঁ। অভাৰঅল ঠিকে আছে কাপোৰযোৰ। আৰু দেখিছে মোৰ লেংথটো আঁঠুৰ প্ৰায় লাগু লাগু হৈ গৈছে, তথাপিও পিন্ধি চাবৰ কাৰণে খুব মন আছিলে এই কাপোৰযোৰ। চ' সেইকাৰণে পিন্ধি চালোঁ। চ' অভাৰঅল ঠিকেই আছে। আজিলৈ আহোঁ, বাই বাই।